নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন খেলিছিল চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যেটো 2026 যেটো MLA ইলেকশন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত সৰকাৰ হ'ব কথা হেতু আৰু 100% আমি এবসলিউট NDA সরকার করিব তিনি গগৈ যেটো কংগ্রেসের লগত মিলি হইছে কোন তিনি গগৈ সাতম উকিল এটো আফার আসামৰ কথাটো মই একো নকম এটো গতে আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মততে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব যত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতে এটো কথা স্যার 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিস্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা হেতুৱে আৰু সেই লাইনতে আমি আগত গভৰ্নমেন্ট অফ ইন্ডিয়া বা গভৰ্নমেন্ট অফ আসামক আমি NOC দিছে বাস কাইলৈ যেহেতু ক্যাবিনেট বৈঠকত ডিসিশন লব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম ক্যাবিনেট ডিসিশন বহুত ক্যাবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো এইটো বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই ক্যাবিনেটে ডিসিশন লৈছে এইটো BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড় হওক কোনবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউলটো এক্সাম্পটেড ডিমা হাছাও কাৰ্বি আলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব কথাইটো অসম গভৰ্নমেন্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যার এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্নমেন্টে ডিসিশন লোৱাৰ পিছত আৰু